I am the director. अच्छा कितने लगे मेरे लिए? हाँ हाँ। अच्छा तुम्हारा नाम तो? लूसी। लूसी। लूसी ना हो लूसी। ओह लूसी। अच्छा तुम्हें एक्टिंग सेक्टिंग करी बात जाना नहीं मने एक्टिंग अच्छा खासी नहीं तुम्हार? एक्टिंग? ओह है निर्माणे जोर पिछड़ हिरोइन बिचारी यानी हाइरान हो गई शुरू। दो एक बोले बोले बाइक के जी है तो एक्टिंग करे। तो ठीक है भली तो पड़ी बात नहीं। साउ ए एक्टिंग फैक्टिंग वाले फालतू काम करी बोले मुझे हाथ खबर नहीं। ओह बहुत व्यस्त कार माने ना अच्छा एक बात बोल মোৰ বয়ফ্ৰেণ্ড হয় কি আজি মোক এটা গ্ৰেণ্ড পাৰ্টি দিছে মোক নিবলৈ আহিছে ও গ্ৰেণ্ড পাৰ্টি বজা গ্ৰেণ্ড পাৰ্টি নহয় গ্ৰেণ্ড পাৰ্টি ও ভাল ভাল মানুহক এক্টিং কৰিবলৈ অভিনয় কৰিবলৈ বুদ্ধি বৃত্তি লাগে অকণমান মগজু লাগে এইবিলাক গ্ৰেণ্ড পাৰ্টি ফেন পাৰ্টি আকৌ মাথা নোহোৱা মানুহৰ কৰিব পাৰে এনিৱে আচ্ছা আপোনাৰ নামটো জনাবচোন ভাইৰাছ ভাইৰাছ কৰোনা কি বাৰু ভাইৰাছ নহয় ভাইৰাছ এনিৱে নাইস টু মিট ইউ এনেকে লাগি থাকক আজি আপুনি লুচিৰ লগত সবজি হৈ আছে দুদিনমান পাছত লুচিৰ লগত ভাজি হৈ যাব লাহে লাহে লুচিৰ কাষত চেনিৰ দানা কেইটামান হৈ পৰি থাকিব আৰু শেষত গৈ দেখিব এই লুচিয়ে পৰঠাৰ আকাৰ লৈ বেলেগৰ ব্ৰেকফাষ্টৰ টেবুল সলনি কৰিছে আৰু আপুনি সন্মুখত পানীৰ গিলাচ হৈ খাৰা হৈ আছে মানুহে বিশেষকৈ ভাস্কৰ চৌধুৰীয়ে ইমান বেয়াকৈ অপমান কৰিছিল নহয় তাৰ পাছৰে পৰাই শৰ্মাদাৰ জীয়াই থকাৰ বাটলৈ নাইকিয়া হৈ থাকিল তেওঁ মাজে মাজে মোক কয় মৰিব নোৱাৰা মানুহবোৰে বোলে বহুত কষ্ট হয় বহুত বেছি কষ্ট হয় ইমান সহজে মই পিতৃ হাৰা হ'ব নোখোজো আৰু মোক জালক ঘৰ বদনাম দি তেওঁক মই মৰিবলৈও দিব সঁচা কথাটো কি জানো নামটো লিখিব পৰাকৈ মোৰ যে দেউতা আছিল সঁচা কিন্তু সেই দেউতাজনৰ পৰা মই কোনোদিন তাহাৰি ইমান সন্মান মৰম পাই নাপালোঁ এতিয়া সেই সমস্ত মৰম চেনেহ আদৰ মই মোৰ প্ৰকৃত পিতৃক আদায় কৰিব লাগিব অমুক লাগে তমুক লাগে মানে তেওঁৰ চকু অপৰাধী কৰিব লাগিব মোৰ প্ৰকৃততে তেওঁৰ বুকুত মই কান্দিব লাগিব কিবা বিপদ হ'লে তেওঁক মই চিঞৰি পাতিব লাগিব পিতা মোৰ বচোৱা বহুত কাম আছে ওই মানুহজনৰ লগত বহুত কষ্ট আদায় কৰিবলগীয়া আছে বহু মৰম বহু হাঁহি বহু চকু পানী কথা কিন্তু লগত তই কিয় থাকিব লাগে কচোন এনেই ইয়াত থকা মেলা ইমান সমস্যা এই দোকানীয়ে দুটামান দিছে কাৰণে তাত তই কিয় সোমাই দিব লাগে তাতো ঘৰে থাকে তোমাৰ অকলে আহিছে নাজানো কোনো যুদ্ধতে অকলে যুঁজিব নোৱাৰে মই যুঁজিব লগত কিয় যুঁজিবি তই মোৰ লগত কোন হয় মই তোৰ কাৰণে কাম কথা ক'বলৈ আহিছে মই নাজানিব পাৰোঁ মই তোৰ কোন হয় কিন্তু মই এইটো জানো তই মোৰ চব হয় ৰাতিপুৱা নিৰ্মালী কিয় লাগে তাই বাপেকে পঠিয়াইছে মোক তাই লৈ যাবলৈ দিছে মই তাইৰ খবৰকে দিলে গতিকে দিনতেই হওক বা ৰাতিয়ে হওক তাই মোৰ লগত বিন্দাছ গুচি যাব পাৰে ছোৱালীজনী ক'ত আছে নহ'লে কি নিৰ্মালী নাযায় তাহাঁতৰ লগত তাই দেউতাকৰ সন্মান ঘূৰাই নহ'লে ইয়াৰ পৰা তাই নাযায় তাই নাযায় বুলি ক'বলৈ তই কোন বে
কি কৰিব লাগিছে মোক কওক বছে পঠিয়াইছে মোক তই বোলে ইয়াত থাকিব নোৱাৰ লৈ যাবলৈ কৈছে তুমি মই নাযাওঁ বুলি কওঁ চুৰ কৰি টানি লৈ কৈছে একবাৰ গাত হাত দিছা এতিয়া মোৰ মনৰ চুৰে নহয় দেহাৰ চুৰো বাঢ়িছে হয়নে তেতিয়াহ'লে চাওঁ এবাৰ হাতৰ চুৰটোকে জুখি চাওঁ এয়া বিয়াৰ পিছত আমি দুটাই এনেকে হাতে হাত ধৰিয়ে আগুৱাই যাব লাগিব ন কিমান দিনৰ পাছত মই মোৰ ছোৱালীজনীক কাষত পাইছো তাইক মোৰ কাষৰ পৰা কোনেও আঁতৰাই দিব নোৱাৰে নিজৰ জীয়েকজনীক বচাবলৈ যদি মদৰ বটলটো ভাঙিব পাৰিছে তাইৰ সন্মানখিনি বচাবলৈও বটলবোৰ ভাঙি পেলাওক মদাহী হৈ মঞ্চ খপাব নোৱাৰে আপুনি মই মঞ্চত উঠিব নোৱাৰো মঞ্চত উঠি অভিনয় কৰাৰ সাহস মোৰ নাই সাহস মই দিম আপোনাক এইবাৰ আপুনি কথা দিব নাটকৰ ছোৱালী দেউতাকে এইবাৰ নাটক কৰি দেখুৱাব মই চাওঁ পৰীক্ষা বহু কৰিছোঁ মোক এনেকৈ প্লিজ হাৰি যাবলৈ নিদিব কলংকিত দেউতাকৰ কলংকিত জীয়েকখন মোক জীয়াই থাকিবলৈ আপুনি নিদিব নহ'লে কিন্তু মই ইয়াৰ পৰা গুচি যাম চিঞৰি চিঞৰি মাতিব লাগিব সেই আহ মাজনী আহ ঘূৰি আহ মই দৌৰি গুচি যাম একবাৰে মোক ঘূৰাই নাচাওঁ আপোনাক মই কৈ দিছোঁ চাব কলৈ বুজাব নোৱাৰ তই কলৈ বুজাবলৈ নিদিওঁ তোক মই তই যদি গুচি যাওঁ তেনেহ'লে মই বিনন্দ দোকানীক কওঁ মদত পিহি হলাই দে গিলি যদি মই যাব নালাগে তেতিয়াহ'লে উঠক জিয়া হওক নাটকৰ আখৰাৰ সময় হৈছে নাটক কৰিবি আমি বহি থাকিম দেখি মই ডাইৰেক্টৰ আৰু মোৰ এই 3 নম্বৰ গাৰ্লফ্ৰেণ্ডজনী আছে নহয় এই পাৰিব তো সেকেন্ড হিৰোইন হ'বলৈ আৰু ছজনীমান গোটাই আটাইকেইজনীকে মই হিৰোইন বনাই দিম আৰু তই হবি মেইন হিৰো
লাগিছিল কেইটাই এটা লৈ মালা পিন্ধাই দিবি হিৰোইন কৈছে না সেইটো কোলাত তুলি ল'ব ওপৰলৈ দলিয়াই দিব তলত ধৰিব ওপৰলৈ দলিয়াই দিব তলত ধৰিব দলিয়াই দিব ধৰিব দলিয়াই দিব আঁতৰি দিব তই তলত আহি ধেপেচ তয়ো খতম নাটকো খতম অভিনয় ছবিখন মোৰ দ্বাৰা সম্ভৱ নহয় 2 লাইন সংলাপে মুখস্থ নহয় মঞ্চত উঠি মই কি কৰিম তোমাৰ ভাগৰ লাগিছে মোৰ ভাগৰ লাগিছে ৰিহাৰ্চেল কৰি থাকোঁতে কৰিব ধৰিছোঁ মই ধৰিলোঁ বুলিহে সেইবিলাক খাব খুজিছিল মই কিন্তু নিদিলোঁ আমি সকলোৱে বিচাৰ দিয়কচোন শৰ্মাৰাই আগৰ দৰে অভিনয় কৰিবলৈ লওঁ ৰাইজৰ পৰা পাওঁ কিন্তু ভয় লাগে জানে ইমান বেছি দুৰ্বল ক'ৰবাত কিবা হৈয়ে যায় নেকি মই শুনে নিদিও নহয় তেওঁ কৈছে মোক তোমাৰ মুখেদি দেউতা মাত খাৰ শুনিবলৈ তেওঁৰ বৰ মন দেউতা নহয় ইমান দিন এজনক মই দেউতা বুলি মাতিয়ে আহিছে তেওঁকতো সেই ছেকেণ্ড হেণ্ড কোনো ধৰণে মাতিব নিবিচাৰোঁ এটা নিভাজ অসমীয়া নামেৰে মাতিম তেওঁ নিজে বিচৰা ধৰণে পিতা আৰু যিয়ে আহে তাকে মাৰি ধৰি খেদি পঠিয়াই দিবি বলে যা বলে যা এই নতুন বিচাৰা কোনো দৰকাৰ নাই ভাগ তই কাকো সোমাব দিয়া নাই যে বছৰ হুকুম কোনেও ভিতৰত সোমাব নোৱাৰে তহঁতে খালী চকী ৰেখাত নাটক কৰিব লাগিব মানুহ থিয় হৈ আছে আৰু তহঁতে ইয়াত নালাগে হাজাৰে থাক কোনেও ভিতৰ সোমাব নোৱাৰে নোৱাৰে ভালে আঁতৰ কৰিছোঁ ইয়াৰ পৰা আৰু নহ'লে কি কৰিবি বে সেইদিনা তোৰ মূৰ ফাটিছিল আজি তোৰ কি ঘটে একো ঠিক নাই অলপ পিছতে মঞ্চতে তলৱাল চলাব লাগিব একো নহয় পৰিবাৰৰ চেণ্ডেলে এবাৰ সিহঁতক মাৰিছে